ৰাধে ৰাধে সকলোৰে নিশ্চয় ভাল আৰু মই সুস্মিতা আৰু আজি এটা নতুন ভিডিঅ'লৈ আহিছোঁ। বহু দিনৰ মূৰত আহিছোঁ আৰু আজি হৈছে ৰাস আৰু সকলোকে ৰাসৰ হিয়া পৰা শুভকামনা জনাইছোঁ আৰু সকলোৱে ৰাস চাওক, ৰাস উদযাপন কৰক, ভগৱান শ্ৰীকৃষ্ণক ভাবক আৰু সকলোৱে জীৱনত আগুৱাই যাওক, সেইটোৱে মোৰ প্ৰাৰ্থনা। আৰু আজি ৰাস উপলক্ষে মই ইস্কনত যাম বুলি ভাবিছোঁ আৰু ইস্কনৰ পৰিৱেশটো কেনেধৰণৰ বা ৰাস উপলক্ষে কেনেধৰণে ৰাস উদযাপন কৰিছেনে নাই আমি আজি চাব যাম বুলি ভাবিছোঁ আৰু ভাইটিৰ লগত যাম বুলি ভাবিছোঁ আৰু আপোনালোককো দেখাই যাম, চাই যাব। ৰাধে ৰাধে। আৰু এতিয়া মই ইস্কন যাব ওলাইছোঁ, ৰেডি হৈছোঁ সম্পূৰ্ণকৈ একদম সাধাৰণভাৱে আৰু ভাইটিৰ লগত যাম আৰু ভাইটি ওলাইছে, ৰাস্তালৈ গৈছে আৰু মই এতিয়া যাব ওলাইছোঁ আৰু আপোনালোককো দেখাম বুলি ভাবিছোঁ। কেনেকুৱা লাগে আপোনালোকো চাই যাব। শৰৎকালৰ ৰাত্ৰি অতি বিতোপন, ৰাসক ক্ৰীড়া কৰিতে কৃষ্ণৰ পৈলা মন। আৰু সঁচাকৈ পৰিৱেশটো যেন তেনেকুৱাই হৈছে, শাৰদীয় জোন ওলাইছে আৰু এনেকৈ ভাইটি আৰু মই ওলাই আহিছোঁ। আচলতে যেতিয়া মন যায় তেতিয়াই আচলতে এনেকৈ গুচি আহোঁ ইস্কনত আৰু আজিও আহিছোঁ। অৱশ্যে মই এইবাৰ বহু দিনৰ মূৰত আহিছোঁ আৰু এতিয়া সময় 5:30 বাজিছে, কিন্তু বহুত আন্ধাৰ হৈছে, বহুত ৰাতিপুৱা যেন লাগিছে, কিন্তু আমি ওলাই আহিছোঁ। আৰু অৱশেষত আমি আহি পালোঁ ইস্কন আৰু ইস্কন আহি পাই দেখিছোঁ বহুত মানুহ ওলাই আহিছে, ৰাস উপলক্ষে ইস্কনত আহিছে আৰু সমগ্ৰ পৰিৱেশটো এতিয়া ভক্তিৰসত যেন বিলীন হৈ আছে, কৃষ্ণ বন্দনাত মুখৰ হৈ আছে পৰিৱেশটো। আৰু আহিয়ে আমি ইয়াতে গাড়ীখন ৰখাইছোঁ, যিটো গাড়ীখন ৰখাব লাগিবই আৰু তাৰ পাছত আমি ওপৰলৈ যাম। সঁচাকৈ কিমান সুন্দৰ এই সময়, সকলো এতিয়া ভক্তিৰসত নিমগ্ন হৈ আছে, মগ্ন হৈ আছে। ভক্তবৃন্দই এইদৰে প্ৰভুৰ দৰ্শন লাভ কৰিছে, আমিও সেইখিনি সময়তে গৈ উপস্থিত হ'লোঁ আৰু সকলোৱে এতিয়া একেমুখে এইদৰে হৰিত নাম উচ্চাৰণ কৰিছে, ভগৱানৰ নাম উচ্চাৰণ কৰিছে, প্ৰভুক দৰ্শন কৰিছে। আমাৰো সৌভাগ্য হ'ল আৰু এইদৰে এতিয়া উৎসৱ মুখৰ হৈ পৰিছে। আৰু ভগৱানৰ শ্ৰীচৰণত ময়ো চাকি এগছ জ্বলালোঁ আৰু এনেকৈ সুন্দৰ মুহূৰ্ত অতিবাহিত কৰিলোঁ, সুন্দৰ মুহূৰ্ত ৰাস বুলি উপভোগ কৰিলোঁ। আপুনিও আহিবচোন, মনটো সঁচাকৈ ভাল লাগিব।